নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা মাঘ তথা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। শেষত আজি আহি পালে হেঁপাহৰ মাঘৰ বিহুটি। বিহু বুলি মানুহৰ যিহে উৎপাত আছিল তাৰ যেন আজি অন্ত পৰিল। আৰু বিহু বুলি ফটো দুখনমান উঠিবলৈ সাজি কাচি ওলালোঁ। আৰু লগত সেইজনী মোৰ ভণ্টি, তাইয়ে মোক ফটোবোৰ উঠাই দিয়ে। তাই মোক ঢেৰ ফটো উঠাই দিছিলে, তাৰে দুখনমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। বিহু বুলি মানুহৰ মন গা এনেই ৰঙিয়াল হৈ থাকে, তাতে এনেকুৱা ধৰণৰ ফটো উঠিলে আৰু বেছি ৰঙিয়াল লাগে। পিছে আপোনালোকে মনি জ্বলাই এনেকৈ ফটো উঠিছেনে জনাবচোন দেই। উঠি ভালেই লাগে, কিন্তু পিছৰ দৃশ্যটোহে বেয়া লাগে। এয়া দেখিছে নহয় কাপোৰৰ দাম, এয়া সামৰিব লাগিব। মোক কাম নকৰো এইটো ভিডিঅ' তেওঁলোকৰ বাবে। মই মানে ৰিপ্লাই নিদিলে বেয়া পাব, মই এনেকুৱা ধৰণৰ কামেই কৰি থাকোঁ। এনেই অকণমান ধেমালি কৰিলোঁ, তাৰপিছত খালোঁ বিহুৰ জলপান। এয়াও এক ফটোৰ দৃশ্যই আছিলে। আৰু ৰাতিপুৱা মাৰ লগতে আমি দুটা ধুনীয়াকৈ ফটো উঠিছিলোঁ। আৰু অৱশেষত এইজনী আমাৰ গোসাঁনী মানে বাৰ্বিডল তাইক দেখিয়ে থাকে। সকলোলৈকে পুনৰবাৰ মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ।